আমাৰ 22 ছেপ্টেম্বৰত হ'বলগীয়া বিটিচিৰ পঞ্চম নিৰ্বাচনৰ কাৰণে আমি 32 নং ভেৰগাঁও সমষ্টি সাজু হ'ল। ইতিমধ্যে আমি ব্লকৰ ষ্টিয়াৰিং কাৰ্যালয় আমি যোৱাকালি মুকলি কৰি কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ আৰু আমাৰ 14টা প্ৰাইমাৰী আছে। 14টা প্ৰাইমাৰীৰে কাৰ্যালয় আমি আজি 8টা কাৰ্যালয় আমি আজি মুকলি কৰিম আৰু অহাকালি আমাৰ 2টা জোনৰ কাৰ্যালয় আমি মুকলি কৰিম, ভেৰগাঁও জন আৰু ডিমাকুছী খাগ্ৰাবাৰী জন। আমাৰ 3টা জোনত নিৰ্বাচনী কাৰ্যালয় থাকিব, তাৰ পিছত 14টা প্ৰাইমাৰীত এটা আমাৰ কাৰ্যালয় থাকিব। অহাকালিলৈকে আমাৰ নিৰ্বাচনী যি প্ৰচাৰ কাৰ্যালয় সেইটো সমাপ্ত কৰিম, তাৰ পিছত আমাৰ প্ৰচাৰ কাৰ্যসূচী আমি আৰম্ভ কৰি দিম। আমাৰ 81খন বুথ কমিটি আছে আৰু 365টা সমাজ আছে, সেইখিনি গোটেই আমি ডিজাইন কৰি লৈছোঁ আৰু অহাকালিৰ পৰা আমাৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী তীব্ৰতৰ হ'ব। মই এইটোৱে ক'ব বিচাৰিছোঁ আজি চেনেলৰ যোগেদি, যিটো নেকি মোক চেয়াৰমেন হিচাপে দায়িত্ব দিলে এই প্ৰাইমাৰী কমিটিৰ। মই আনন্দিত আৰু খুব সততাৰে মই কামটো কৰি যাম বুলি মই আশা কৰিছোঁ। আৰু আমি দেখিবলৈ পাইছোঁ যে গোটেই ৰাইজৰ সহায় সহযোগ পাইছোঁ আৰু আশা কৰিছোঁ 2025 যিটো BTC ইলেকশ্যন নিশ্চয় আমি জয়যুক্ত হ'ম। এইখিনি দিছোঁ যে আমাক বিভিন্ন জনগোষ্ঠীয়ে আঁকোৱালি লৈছে আৰু 2025ৰ যিটো BTC ইলেকশ্যন আমাৰ UPPL দলৰ ডাওবৈচা বড়ো, UPPL দলৰ ডাওবৈচা বড়ো তেওঁ নিশ্চয় জয়যুক্ত হ'ব। আৰু সেইটোৰ কাৰণে আমি এই ৰাইজৰ যিটো সঁহাৰি পাইছোঁ, আমি ক্লিয়াৰ ক'ব পাৰিছোঁ যে তেওঁ নিশ্চয় জয়যুক্ত হ'ব।